নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্যতা ব্লগলৈ মই আপোনালোকক জনাইছোঁ স্বাগতম। মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ গোলাঘাট পুলিবৰ ৰংগমঞ্চত অনুষ্ঠিত কৰা চুঙাচল খোৱা অনুষ্ঠানৰ কিছুমান মুহূৰ্ত। আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু কেনে পায় কমেণ্টত জনাব। সঁচাকৈ এই অনুষ্ঠানটো বহুত ভাল লগা এটা অনুষ্ঠান। আমাৰ গোলাঘাট পুলিবৰ ৰংগমঞ্চত অনুষ্ঠিত হয় এই অনুষ্ঠানটি। সকলো ৰাইজে প্ৰায় 7খন গাঁৱৰ ৰাইজ একেলগ হৈ এই অনুষ্ঠানটিত চুঙাচাল খোৱা আৰু ন খাই একেলগে সকলো ৰাইজে মিলিজুলি বহুত ভাল এটা সুন্দৰ অনুষ্ঠান। সঁচাকৈ এই অনুষ্ঠানটিত বহুত ভাল লাগে। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। এই অনুষ্ঠানটিত আমাৰ ইয়াত গাহৰি মাংস, হাঁহ মাংস, মাছ সকলোবিলাকেই পোৱা যায়। যিবিলাকে গাহৰি মাংস নাখায় তেওঁলোকৰ কাৰণে হাঁহ মাংস আৰু মাছ তৈয়াৰী কৰা হয়। সকলো ৰাইজে একেলগে খাই গাহৰি পোৰা হয়। আমাৰ এই অনুষ্ঠানত এটা গোটা গাহৰি পোৰা হয় আৰু এইখিনি আচলতে আমাৰ পুলিবৰ অঞ্চলৰ সকলো ডেকা ল'ৰাবিলাকে এই অনুষ্ঠানটি সুন্দৰকৈ কৰি গৈ আছে। প্ৰায় 7খন গাঁৱৰ ৰাইজে একেলগে এই অনুষ্ঠানটো পাতে। বহুত ভাল লাগে। 7খন গাঁৱৰ আচলতে ল'ৰাৰ পৰা ডেকা বুঢ়া বয়সীয়াল সকলো আদহীয়া সকলোবিলাক আহি এই অনুষ্ঠানটোত ভাগ লয়। সকলো একেলগে মিলিজুলি এই অনুষ্ঠানটি পাতে। আচলতে এই অনুষ্ঠানটি পতাৰে মূল উদ্দেশ্য হৈছে সকলো ৰাইজে মিলিজুলি এসাঁজ খোৱা একেলগে। আৰু এইদৰে এসাঁজ খোৱা আচলতে সৌভাগ্যই বেলেগ। এইদৰে এসাঁজ খাই বহুত ভাল লাগে। সকলো ৰাইজ মিলি একগোট হৈ ফূৰ্তি আনন্দৰে আচলতে এই অনুষ্ঠানটি পতা হয়। আৰু এই অনুষ্ঠানটো পতাৰ মূল উদ্দেশ্য হৈছে সকলো ৰাইজ একেলগ হৈ একেলগে থকা আৰু বছৰৰ এবাৰ এনেকৈ এই অনুষ্ঠানটো পাতি সকলোৱে এসাঁজ খোৱাৰ এই অনুষ্ঠান পতাৰ মূল উদ্দেশ্য হৈছে। আৰু সকলো ৰাইজ ওলাই আহে, সকলোৱে মিলিজুলি কামবিলাক কৰে। আচলতে ইমান ধুনীয়া ইমান সুন্দৰকৈ চিজিলকৈ এই কামখিনি হৈ যায়। সঁচাকৈ বহুত ভাল লাগে। আৰু ৰাতিপুৱা ভাগত আমাৰ ইয়াত ভকতসকলে নাম লয়। নাম লোৱাৰ পাছতেই আমাৰ চুঙাচাল খোৱা পৰ্ব আৰম্ভ হয়। আৰু সকলোৱে মিলিজুলি এনেকৈ আমাৰ চুঙাচাল খোৱা অনুষ্ঠানটো আচলতে সুন্দৰ কৰি তুলিছে। সঁচাকৈ বহুত ভাল লগা এটা অনুষ্ঠান। আৰু আপোনালোকে বাৰু মোৰ এই ভিডিঅ'বিলাক চায়নে? মোৰ যদি ভিডিঅ'বিলাক চাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ এই চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'বিলাক মই আপোনালোকক দিবলৈ আগলৈ চেষ্টা কৰিম। যিহেতু মোৰ মোবাইলটো ইমান ভাল নহয় সেয়েহে ভিডিঅ'বিলাক চাগে বহুত ভালকৈ নাহে। আপোনালোকে জনাবচোন কমেণ্টত কেনেকুৱা আহে। আৰু আপোনালোকে এই অনুষ্ঠানটি চাই কেনে পায় কমেণ্টত জনাব। আৰু আশা কৰিছোঁ সকলোৰে ভালে থাকক, ভালে থকাটোৱেই লাগে। মোৰো ভালেই। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ভাল হওক। আজিলৈ আৰু ইমানেই। ধন্যবাদ সকলোৱে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আগলৈ এনেদৰে মোৰ ভিডিঅ'বিলাক চাই যাব বুলি বহুত আশা কৰিলোঁ। সকলোকে পুনৰবাৰ নমস্কাৰ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।